নমস্কাৰ বন্ধু বান্ধৱীসকল, মনীষ কিটচেনত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত কণবিলাহী এটা ৰেচিপি লৈ আহিছোঁ। জানেই আমাৰ অসমত কণবিলাহী এভেইলেবল পোৱা যায়। ইয়াত আমি বম্বেত থাকোঁ, সেয়েহে কণবিলাহী পাবলৈ বহুত দিগদাৰ। মই নেটত অৰ্ডাৰ দি আনিছোঁ। এয়া চাওক কণবিলাহী, এয়া গুড়, এয়া জলকীয়া গুড়ি, এয়া তেতেলী, এয়া আপোনাৰ মিঠাতেল। এয়া মিক্সিত মই আগতীয়াকৈ আপোনাৰ জিৰা, ধনিয়া, চফ, জনি ফ্ৰাই কৰি মিক্সিত পিহি লৈছিলোঁ। আৰু এতিয়া মই টাৱাখন পাতি লৈ এয়া বিলাহীকেইটা দি দিছোঁ, কাৰণ ইয়াত বহুত বেছি বৰষুণ হৈ আছে। আপোনাৰ বম্বেত জুনৰ পৰা ছেপ্টেম্বৰলৈকে 3 মাহ বৰষুণ দিয়ে, ৰ'দেই দেখিবলৈ নাই। সেয়েহে মই টাৱাতে সেকি লৈছোঁ। একেবাৰে সম্পূৰ্ণও সেকি লোৱা নাই, একেবাৰে পুৰি গ'লেও বেয়া হয়, মানে যাতে পানীটো নাইকিয়া কৰি দিছোঁ। বিলাহীকেইটা মৰহি নোযোৱালৈকে এইদৰে সেকি থাকিব লাগে। তাৰপৰা গেছটো আপোনাৰ অফ কৰি দিলে হয়। খালি মৰহি যাব লাগে কণবিলাহীকেইটা, নহ'লে আপোনাৰ পানী থাকিলেতো আচাৰটো বহুত দিন থ'ব নোৱাৰিব। সেইটো কাৰণে এইটো কৰা হয়। এতিয়া মই এইখন পেন পাতিছোঁ। গৰম হওক, ইয়াতে মিঠাতেল দিছোঁ। বেছি দিয়াও নাই, কাৰণ মই বিলাহী ইমান অকণমান দেখি চাওঁ। তেল গৰম হ'ল, তাতে মই এয়া সৰিয়হ, বগা সৰিয়হ দি দিছোঁ, কাৰণ সৰিয়হকেইটা ফুটিব যে, সেয়ে মই ঢাক মাৰি দিছোঁ। মই এতিয়া এই বিলাহীকেইটা দি দিছোঁ। এয়া মই নিমখ দিছোঁ, হালধি দিছোঁ, চিলি পাউডাৰ জ্বলা হ'লে ভাল লাগে কাৰণে অলপ সৰহকৈ দিছোঁ। অকণমান লৰাই দিছোঁ। লৰোৱাৰ লগে লগে আপোনাৰ এয়া মই তেতেলী পানী দিছোঁ। আচলতে নেমু দিব লাগে, নেমু ৰস। মোৰ আজি নেমু নাই, সেয়েহে মই তেতেলী দিছোঁ, কাৰণ অলপ দিন থ'ব পাৰে টেঙা বা তেতেলী দিলে। আপোনালোকে নেমু দিব। এইটো মই তিয়াই পেলাই চেকি থৈছিলোঁ ৰসটো, তেতেলী। এয়া চব ইয়াৰ লগে লগে মই খাবলৈ যে কিছু টেষ্টি হয়। এয়া চব গুড় দিছোঁ, বেছি দিয়া নাই। জ্বলা, টেঙা, মিঠা গোটেইকেইটা হ'লেহে ভাল লাগিব খাই। এতিয়া মই মছলা গোটেইখিনি নিদিওঁ। মই মিক্সিত যে গুড়ি কৰি থৈছিলোঁ, সেই মছলা মই আধা দিছোঁ, বাছ। মই তেল কম হ'ব বুলিহে ভাবিছিলোঁ, কি সুন্দৰকৈ তেল হৈ গ'ল। কি সুন্দৰভাৱে বিলাহীকেইটাও গলি গৈছে, আৰু দেখিবলৈ কিমানেই ভাল লাগিছে। চব তেতেলী পানীখিনিও শুহি গ'ল, কাৰণ তেতেলী পানীখিনি যদি থাকি যায়, তেতিয়া আপোনাৰ সোনকালে বহুত দিন ষ্ট'ৰ কৰি থ'ব নোৱাৰে। সেয়েহে লাষ্টৰ সৰ্বশেষত মই অকণমান হিং দি দিছোঁ। হিং দিলে মানে বহুত টেষ্টি হয়, আৰু চফ্ট হয়, অলপ দিন থ'ব পাৰে। আৰু যদি হিং নাই, ভিনেগাৰো দিব পাৰে আপোনালোকে। এতিয়া মই অফ কৰি অলপ দেৰি থৈ ঠাণ্ডা হ'লে ভৰাম, আৰু চিচাৰ জাৰত ভৰালে বেছি ভাল হয়। একেবাৰে ইজি, দেখিছে নহয় কিমান সোনকালে হৈ গ'ল। 5 মিনিটো নালাগিলে। দেখিবলৈ বগৰীটোৰ দৰেই লাগিছে। এয়া চাওক, মই কণবিলাহী আচাৰ 5 মিনিটতে বনাই ৰেডি কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো লাহেকৈ দবাই দিব, আকৌ যাতে মই আপোনালোকৰ ওচৰত সুন্দৰ সুন্দৰ ৰেচিপি আগবঢ়াই থাকিব পাৰোঁ। আজিলৈ আহোঁ, নমস্কাৰ।